হাই গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকে ভালে আছে। আৰু মোৰো বৰ্তমান ভালে মানে মোৰ অকণমান গা বেয়া হৈ আছিলে, সেইকাৰণে মই আপোনালোকক ভিডিঅ'টো দিব পৰা নাই। তাতে মই ইউটিউবত নতুনো হয়, 3-4টামান ভিডিঅ' দিলোঁ, তাৰপিছত দিবই নোৱাৰিলোঁ। ভাবিলোঁ আজি ৰাতিপুৱাই ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। মই আপোনালোকক দেখাম দিনটো আজি ভিডিঅ' কি কৰোঁ কি নাই। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই নিশ্চয় ভাল পাব। যদিও ছোৱালী দুজনী স্কুল গ'ল, ডাঙৰজনী গ'ল, সৰুজনীতো অংগনবাড়ী যায়। তো এনেকৈ চাই থাকি মই কি কৰোঁ কিনে বিচনা অলৰেডি পাৰিলোঁ। তথাপিও ল'ৰা ছোৱালী যোৱাৰ পিছত আকৌ খেচনি কিছুমান থাকে নহয়, ওলাই দিয়াৰ পিছত পাৰিলোঁ সেইখিনি সামৰি আপোনালোকক দেখুৱাম, আপোনালোকে চাই থাকিব। ৰাতিপুৱাই বাঢ়ি ঘৰটো সৰা হয়, তাৰপিছতো আকৌ ল'ৰা ছোৱালী ইটো সিটো স্কুল ওলাই দিয়াৰ পিছত সামৰি সুতৰি লৈ আকৌ জাবৰ জোঁথৰ বালি হৈ যায়। আকৌ এবাৰ মই ৰুমটো এনেকৈ আকৌ এবাৰ শাৰীৰ পৰা উলিয়াই লওঁ। ঘৰ দুৱাৰ সাৰি হৈ গ'ল। এতিয়া ইমান গৰম পৰিছে। আকৌ কালি আমাৰ ইয়াত এনেকুৱা বৰষুণ দিছে, বাপৰে, ৰাতিপুৱাৰ পৰা গৰম ভাৱটো পূৰা ওলাই গৈছেগৈ। তো এতিয়া আপোনালোকক বস্তু এটা দেখুৱাম। আমাৰ মুৰ্গী উমনি দিয়া পোৱালি ওলাল, ব'লকচোন চাওঁ। কি কৰিছে? সৰু ছোৱালী স্কুলৰ পৰা আহি পেলাই তাই অহাৰ লগে লগে পূৰা একদম টোপনিয়ে থাকে, আহিয়ে শুই যায়। তাই শুই গ'ল। এতিয়া মই যাওঁ এতিয়া আমাৰ হাঁহি এটা আছে, তাক চাউল ধোৱা পানী দি থৈ আহোঁগৈ। ইমান গৰম পৰিছে, তাক পিয়াও লাগি আছে। তো মই তাক পানী অকণ দি লওঁ। পানী অকণ ইমান ৰ'দ পৰিছে চাব দেই, চাওকচোন, পূৰা একদম দেখিছেনে? এই ৰ'দ, গছ গছনি আছে বাৰু, গোটেইখন সেউজীয়াই আমাৰ। এইখন চাওক, চাহ পৰি আছে, তাক ইয়াতে দিছোঁ। খাই এইটো চাই আছে, খাই আহিছে দে, পানীটো খাবহিগে, খা। নাখাওঁ? আমি আহিছোঁ। তাৰ এটা পানী খাই হৈ গ'ল। তাক অকণমান ইফালে চাঙৰ ফালে লৰাই দিওঁ, খাই থাকিব ই। আৰু ইয়াক অকণমান লৰাই মেলি দিওঁ চাঙৰ ফালে এবাৰ, তাৰপিছত মই যাওঁগৈ। আৰু আপোনালোকক মই এটা কথাও কওঁ যে মই যিদৰে থাকোঁ, চিম্পুল সহজ সৰল ভাৱত, তেনেকৈ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰি আছোঁ। মই মানে কি কৰোঁৱেই, কাৰণ ভিডিঅ' বনাম বুলিয়ে যে মই ভাল ধুনীয়া হয় বা ভাল কাপোৰ পিন্ধি মই আপোনালোকে মোক যেনেকৈ দেখিছে মই তেনেকৈয়ে সাধাৰণভাৱেই থাকোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টি চাই ভাল পাব। যদি ভাল পায় তেনেহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।
আৰু আপোনালোকৰ ফেমিলি ফ্ৰেণ্ডছৰ লগত প্লিজ শ্বেয়াৰ কৰিব। আৰু লাহে লাহে ভাল ভাল উৎসৱ আহি আছে, আপোনালোকে ধুনীয়া ধুনীয়া ব্লগবোৰ পাই থাকিব। আপোনালোকে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি থ'ব। তো ইয়াক অকণমান লৰাই ঠাণ্ডা পেলাই দিওঁ, তাৰপিছত আকৌ ঘৰলৈ যাওঁ। আজি কিমান গৰম পৰিছে, মই ভাবিছোঁ আজি পানী ঢালিয়ে ভাত খাওঁ, যিটো পঁইতা ভাত বুলি কয়। ইমান পিটিকা চিটিকা নহয়, চিম্পুলকৈ আৰু নেমু চেমু চেপি পেটটো ঠাণ্ডা হৈ থাকিব নহয় জানো। তো এয়া মই পঁইতা ভাতৰ যোগাৰ, নেমু, জলকীয়া 4টা, যিহেতু আজিকালি জলকীয়া জানেই জ্বলা নাই, আছে অকণ অকণ, সেইকাৰণে 4টা লৈছোঁ। লগত লৈছোঁ বুট, পিঁয়াজ এটা কাটি লৈছোঁ, নিমখ, আৰু নিমখতে মিঠাতেল অকণ দি ল'লোঁ। তো এতিয়া এইটো খাই লওঁ। আৰু এয়া ফ্ৰিজৰ পানী বটল এটা লৈ লৈছোঁ। খাবা আৰু ন, কোনে কোনে পঁইতা ভাত খাই ভাল পায় জনাব দেই। ইমান গৰম পৰিছে, গৰমত পঁইতা ভাতেই মেইন ন। পানীটো দি লওঁ। এতিয়া মই খাওঁ। মজা। পকাতে বহি লৈ আৰু খাই দিছোঁ। ভাতখিনি মই খাই লওঁ, তাৰপিছত আপোনালোকক আকৌ লগ পাই আছোঁ। পঁইতা ভাত খাই খুব ভাল লাগিল। আপোনালোকেতো খায়েই চাগে, গৰম নহয় জানো। এনেকৈ খালে কেতিয়াবা খুব গৰম পালে ভালো লাগে। উঠিলে আৰু শান্তি নাই মোৰ। ডাঙৰ ছোৱালী স্কুলৰ পৰাই আহি গ'ল, তাইৰ পৰীক্ষা চলি আছে, ইউনিট টেষ্ট। আহি পেলাই হাত ভৰি ধুই এয়া এতিয়া কেইটা বাজিল চাওক, 3টাই বাজিব আৰু ধৰ 2টা বজাত স্কুল ছুটি হয়। পৰীক্ষা কেনেকুৱা হ'ল? ভালে ভালে গ'ল। ভালে ভালে গ'ল। ভালে ভালে গ'লতো। গ'ল। তাইক ভাত চাত দি লওঁ। মইতো পানী ঢলা ভাতেই খালোঁ, সিহঁতক আকৌ বেলেগকৈ। মই পানী ঢলাই ভাত খাম। পানী ঢলা ভাত খাম। তাইনো পানী ঢলা ভাত খাই বনাইছোঁ, ঢেকীয়া আলু ভাজি, দালি। তাইনো নাখায়, এয়া তাইনো পানী ঢলা ভাত খায়। গৰম লাগিছে। পানী ঢলা ভাত খাম বুলি ক'লে কৈ লৈ এতিয়া তাই এই ঢেকীয়া আলু ভাজি আৰু দালিৰে ভাত খাই আছে। ল'ৰা ছোৱালীৰ মন সঁচাকৈ ধৰিব নোৱাৰি দেই। তোৰ নহয়, মই ইয়াৰ পৰা লৈছোঁ, এইটো চা মোৰ ডিম আছে। কোনবাই ল'লে? এইখন জেগাকণ অকণমান আপোনালোকক দেখুৱাই দিম বুলি ভাবিলোঁ। আমাৰ গোটেইখন এইখন আগতেও মই দিছোঁ এটা ভিডিঅ', আমাৰ ঘৰৰ গোটেই চাৰিওফালে গোটেই সেউজীয়া পৰিৱেশ। আকৌ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। তো ব'লক আপোনালোকক গৈও থাকোঁ, দেখুৱাই থাকোঁ, নহয় জানো। তো এয়া চাওক আপোনালোকে গোটেই আমি য'ত থাকোঁ ইয়াত হোষ্টেল আছে। সেইটো এটা হোষ্টেল। এইফালে হোষ্টেল 1, হোষ্টেল 2, হোষ্টেল 3 এনেকৈ আছে। এইটো আপোনালোকে দেখি আছে যে এইটো কেণ্টিন হয়, ডাঙৰ একদম কেণ্টিন আমাৰ ইয়াৰ।
তাৰপিছত দেখুৱাই এইটো দেখিছেনে আপোনালোকে এইটো আমাৰ পানী টেংকি হয় থৈ দিয়া লাইট চাইট নাথাকিলে পানী বন্ধ কৰি দিয়ে যে তেতিয়া টেংকিৰ পৰা ছাপ্লাই দিয়ে তো মই ক'ত থাকোঁ পানী আপোনালোকক পিছত পৰে কৈ থাকিম বাৰু ইয়াত দেখিছে গোটেইখন এখন ইয়াত এই গৈ আছে ব'লা আমি গৈ থাকোঁ তাই আধা ৰাস্তাত আহি পালোঁ তাইক এটা পিহা লাগিল তাইক পঠিয়াই দিলোঁ পানী আনিবলৈ এই কেইজোপা দেখিছে এই কেইজোপা এয়া এনেকৈ লাইনকৈ গোটেই চাই থাকিব দেই এনেকৈ এয়া গোটেইখনকৈ এয়া গোটেই খেৱালি গছ এইজোপা গোটেই খেৱালি গছ আপোনালোকে কমেণ্ট কৰি জনাব যদি জানিব বিচাৰিছে মই ক'ত থাকোঁ কি কৰোঁ কি নকৰোঁ এইটো দেখিছে সন্ধিয়া দেখুৱাইছিলোঁ পানী টেংকিটো এইটো তো এনেকৈ অঁ আৰু লাইক এটা কৰি দিব অঁ সেইজনী আহিল তাইক চাইকেল লৈ আহিব ক'লোঁ যে চাইকেলতে বাস্কেটটোতে ভৰাই পানী বটলটো লৈ আহিছোঁ তো আমাৰ যিহেতু ইয়াতে ভিতৰত পাৰ্কৰ নিচিনা অকণমান আছে ভাবিলোঁ অকণমান জিৰাই লওঁ আৰু লগতে আপোনালোকক মই থকা জেগাকণ অকণমান দেখুৱালোঁ তো আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ মই